Well, hello, welcome back to my channel. কি খবৰ আপোনালোকৰ? বহুত দিন ভিডিও দিয়াই নাছিলো, কিন্তু মানে বহুত কিবা প্ৰব্লেম হৈ আছিল আৰু চেনেলটোৰ অলপমান কিবা প্ৰব্লেম হৈ আছিল, এইবিলাক সব ঠিক হ'ল। তো এতিয়া আকৌ বেক হৈ গলো মই ইউটিউব কেৰিয়াৰত। তো এতিয়া গৈ আছো হাজোলৈকে। হাজোত আছো, মানে হাজোত কিয় আছো কাৰণ মই গৈ আছো আমাৰ গাঁও নলবাৰী চামতা হাপুৰ বহুতে চিনি পায়, মানে লৰা আছামৰ মানুহখিনি প্ৰায় চিনিয়ে পাব। আৰু যোৱাৰ কাৰণটো হ'ল আপোনালোকে সবেই জানে দুৰ্গা পূজা চলি আছে, আৰু আমাৰ এইবাৰ কি হৈছে গাঁৱত যোনখন প্ৰতিমা হৈছে তাতে মানে আমাৰ ফালৰ পৰা প্ৰতিমাটো দিয়া হৈছে। মানে কি ক আপোনালোকক ভালকে মই ক'ম বাৰু, মানে বস্তুটো কেনেকুৱা এতিয়া মই থুলমূলকে বুজাই আছো। মানে এইবাৰৰ প্ৰতিমাখন কি কৰিছে, পাৰ্মানেণ্ট যোন এখন প্ৰতিমা বনাইছে, মানে তাত আমাৰ 43 ঘৰ মানুহ এনেকুৱা পাৰ পাৰ্চন 40,000কে মানে কি কয় পাৰ পৰিয়াল 40,000কে এনেকে পইচা উঠাই কিনে এখন পাৰ্মানেণ্ট মূৰ্তি বনাইছে। একদম বঢ়িয়া ধুনীয়া এটা মূৰ্তি হ'ব গৈ আছে, ময়ো দেখা নাই। তো সেইকাৰণে আজি গৈ আছো আৰু মূৰ্তিটো চাম, আপোনালোককো দেখাম, চাই থাকিব। একদম পাৰ্মানেণ্ট মূৰ্তি হয়, তাত মানে সকলোবোৰ পৰিয়ালৰ মানুহৰ নামবিলাক লিখা আছে, যোনে যোনে সেই মূৰ্তিটোত দান কৰিছে। এতিয়া পালো আৰু হাজো। এইখিনি কি হয় মুঠতে হাজো বুলি জানো, আৰু হাজো মন্দিৰটোৰ ওচৰ পামেই আৰু পালোৱে আৰু এইটো টাৰ্ণিং পাৰ হলে। তাৰপিছত ইয়াতে এখন হোটেল আছে, হোটেলখনত সোমাম, কিবা কিবি অলপ খাম, তাৰপিছত গৈ থাকিম একদম গাঁৱলৈকে, আৰু গৈ কিনে আপোনালোকক দেখাম মূৰ্তিটো, চাই থাকিব। এনেকে আহি নলবাৰী যোৱাৰ পাছত আহি পালো কোৰিয়া। মানে কোৰিয়া কাউন্ট্ৰিখন নহয়, এইখিনি জাগাৰ নাম কোৰিয়া হৈ গ'ল। এই চাইনবোৰ্ডত দেখা পালো, এটলিষ্ট আহি পাই গলো ন, এটলিষ্ট কি কয় মানে অৱশেষত আহি পালো নলবাৰী। আৰু চাওক নলবাৰীৰ পৰা কোনে কোনে চাই আছে কমেণ্ট এটা কৰিব। এইখিনি জাগাখিনি কোনে কোনে জানে চিনি পায়, চবেইতো চিনি পাবই নলবাৰী হ'লে, এইটো বাজাৰ ইণ্ডিয়া এইফালে। এতিয়া আৰু ঘৰলৈকে 10 কিলোমিটাৰ মান হ'ব নলবাৰী মেইন টাউনৰ পৰা, তো এইখিনিও যাই লওঁ। আৰু আহি পালো, এই জেগাখিনি চামতা বুলি কয়। বহুতে বেলচৰৰ নামটো শুনিছে, আমাৰ অসম বিখ্যাত বেলচৰ দুৰ্গা পূজা অলপ আগত আছে। আগত গৈ এনেকে লেফ্ট টাৰ্ণিং যাব লাগিব, কিন্তু আমি যাম ৰাইট চাইডে, কাৰণ আমাৰ গাঁও ৰাইট চাইডে হয়। সেইখনো ডাঙৰ পূজা হয়, কিন্তু বেলচৰৰ নামটো চবে জানে, আৰু তাত বলি প্ৰথা চলে কাৰণে বা বিভিন্ন কাৰণত, আৰু আমাৰ সেইখন পূজাৰো নাম আছে। আৰু এয়া আহি মই পাই গ'লো আমাৰ দুৰ্গা মন্দিৰৰ গেটৰ দুৱাৰখন। এইখন চাওক আমাৰ গেটখন হয় এইখন দুৰ্গা মন্দিৰৰ। আৰু এতিয়া মই এইফালেদি সোমাব নোৱাৰিম, মই সোমাব লাগিব নেক্সট গেটখন দি, কাৰণ এইফালেদিহে পুৰুষৰ এণ্ট্ৰি আছে, ইয়াত লিখা আছে পুৰুষ। তো মই এইফালেদি সোমাই গ'লোঁ, আৰু এতিয়া মই যাম ৰাইট চাইডে গৈ কিনে আপোনালোকক পূজাৰ মণ্ডপটো দেখাব চেষ্টা কৰিম। চ' সোমাই আহিলোঁ মই মন্দিৰৰ ভিতৰত, আৰু চাওক আপোনালোকে এইটো হ'ল আমাৰ পাৰ্মানেণ্ট যোনটো মূৰ্তি হয়, সেই মূৰ্তিটো ইয়াতে এনেকৈ থৈ দিয়া হৈছে। এই গোটেইকেইটা গণেশ, লক্ষ্মী মা, দুৰ্গা মা, এইফালে কাৰ্তিক ভগৱান, এইফালে সৰস্বতী মা, সকলোবোৰ মানে কি পাৰ্মানেণ্টলি এই মূৰ্তিটো স্থাপন কৰা হৈছে। এই সকলোখিনি মূৰ্তি স্থাপন কৰা হৈছে। আৰু মন্দিৰটোৰ কাষেদি এনেকৈ ছাইডত মানে এনেকৈ মেলা বহোৱা হৈছে। তো আমি মেলাৰ ফালে এনেকৈ গৈছিলোঁ, চ' আপোনালোকক দেখাই আছোঁ। মেলাখন মানে কি দিনততো ইমান ভাল লগা নাই, ৰাতি অলপ ভাল লাগিব। আৰু একদম মন্দিৰটোৰ কাষতে লাগি আছে এই নদীখন, এই নদীখনৰ নাম হ'ল বুঢ়াদিয়া নদী। তো এই নদীখনতে মানে কি হয়, আমাৰ যিখিনি মানে দুৰ্গা মাৰ প্ৰতিমাসমূহ সহায় দিয়া হয়। চ' সেইখন নদী, আৰু একদম মন্দিৰটোৰ ওচৰত লগালগিকৈ আছে। আৰু আমাৰ এই মন্দিৰটোৰ একদম নদীটোৰ কাষলৈকে গৈ কিনে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এই তাত এটা তাৰমানে ৰাৱণৰ প্ৰতিষ্ঠা কৰা হৈছে, মানে ৰাৱণ দহন কৰিবৰ কাৰণে ৰাৱণ এটা প্ৰতিষ্ঠা কৰা হৈছে। আৰু এনেকৈ আমি সেইখিনি চাই মেলাৰ ফালে আহিলোঁ। আৰু মেলাততো এনেকৈ বিভিন্ন ধৰণৰ সা সামগ্ৰী ওলায়, স্পেচিয়েলি লেডিজ আৰু বাচ্ছাসকলৰ কাৰণে এইবিলাক মেলাবিলাক আহে, আমাৰ ল'ৰাবিলাকৰ কাৰণে একো নাই। লগতে এইখন চাওক, ইয়াতে একদম ধুনীয়াকৈ এটা মানে ৰাতি হ'লে লাইটিং কৰিলে হয়। ইয়াতে হাপুৰ দুৰ্গোৎসৱ বুলি লিখি দিয়া আছে, মই দিনতে কৰিলোঁ ভিডিঅ'টো।
আৰু এইখিনি চাওক এখন আৰ্টিফিচিয়েল জংগল মানে প্ৰস্তুত কৰা হৈছে আৰু তাত মানে এইফালে এটা গড় বনোৱা হৈছে, এটা গৰু বনোৱা হৈছে আৰু ৰাইট চাইডে এইফালে সেই চাইডত এটা হাতী বনোৱা হৈছে। ৰাতি হ'লে এইবিলাক লাইটিং কৰে, ধুনীয়া লাগে চাবলৈ। চ' এতিয়া হৈ গ'ল ৰাতি আৰু ৰাতিৰ পৰিৱেশটো দেখাবলৈ আপোনালোকক অকণমান ওলাই আহিলোঁ মই। এইখন হ'ল গেট হয় আৰু চবফালে চাওক লাইটিংবিলাক কৰিছে, ধুনীয়া লাগিছে ন। আৰু আনটো চাইডে এনেকৈ এখন নাটক চলি আছিলে, মে বি সীতাহৰণৰ নাটক হয়, মই ভালকৈ চোৱা নাই বাৰু। হয় সীতাহৰণৰ নাটক হয় এইখন। আৰু এনেকৈ চাওক গোটেইখিনি লাইটিং মানে চবফালে লাইটিঙে কৰিছে আৰু মানে ভাল লাগে চাই কিনে মানে গোটেই পৰিৱেশটো। এতিয়া হৈ গ'ল আৰতিৰ সময়, তো মই আহি গ'লোঁ দুৰ্গা মাৰ ওচৰত আশীষ ল'বলৈ আৰতিৰ সময়ত। আপোনালোকে শুনকচোন এই আৰতিখিনি। চ' আজি হ'ল নেক্সট ডে, মানে শেষৰটো দিন, মানে দশমী, বিজয়া দশমী, য'ত আমি দেৱী মানে বিসৰ্জনৰ কাৰণে এনেকৈ খোজকাঢ়ি মানে গোটেই গাঁওখন ঘূৰে, এই অঞ্চলটো ঘূৰে। তো সেনেকৈ আমি ঘূৰি আছিলোঁ, মানে ঘূৰিব ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া প্ৰায় 4-5 কিলোমিটাৰ বাট এনেকৈ দেৱীক লৈ গোটেই অঞ্চলটোত ঘূৰা হ'ব। আৰু আগত এইবিলাক স্কাউট গাইডৰ ল'ৰাবিলাক দিয়া হৈছে, মানে গোটেই অঞ্চলৰ মানুহখিনি যাতে দেৱীক অন্তিমবাৰৰ বাবে দেখা পায়। তো সেইটো কাৰণে মানে কি কৰা হয়, ঘূৰোৱা হয় 4-5 কিলোমিটাৰ এনেকৈ এটা ৰাউণ্ড কৰা হয়। আৰু গোটেইখিনি ঘূৰোৱা হোৱাৰ পিছত দেৱীক বিসৰ্জন দিয়া হ'ব। আৰু চাওক তেওঁক ধুনীয়াকৈ ঘোঁৰাত উঠাই কিনে এনেকৈ গোটেই অঞ্চলটোত ঘূৰোৱা হৈছে। যিহেতু আপোনালোকে গমেই পায় এইবাৰ দুৰ্গা মা ঘোঁৰাতে আহিছে আৰু ঘোঁৰাতে যাব। চ' এইখিনি মানে কৰা হৈছে কি, তেওঁক ঘোঁৰাতে এনেকৈ উঠাই কিনে চাৰিওফালে এনেকৈ অঞ্চলটোত ঘূৰোৱা হৈছে আৰু তাৰপিছত দেৱীক এনেকৈ বিসৰ্জন দিবলৈ লৈ যোৱা হৈছে। আৰু এনেকৈ আমি আহি পালোঁ দুৰ্গা মাৰ মেইন দুৱাৰ, আৰু ইয়াৰ পৰা আমাৰ বিসৰ্জন আৰম্ভ হ'ব। ইয়াৰ পিছতে নদীটো আছে। আৰু এইখনে সেইখন নদী, যিখন নদীত দেৱীক বিসৰ্জন দিবলৈ লৈ অহা হৈছে। চ' আমি এনেকৈ নদীৰ পাৰলৈ গৈ আছোঁ। এতিয়া আমি উপস্থিত হ'লোঁ একদম নদীৰ পাৰত, আৰু মানে মেইন ৰাস্তাৰ পৰা অকণমান তললৈকে নামি যাব লাগেতো, তো ঘোঁৰাটোতো যাব নোৱাৰিব। এতিয়া মানে দেৱীক মানুহে এনেকৈ দাঙি কিনে লৈ যাব একদম পাৰলৈকে, আৰু তাত গৈ কিনে বিসৰ্জন দিয়া হ'ব। একদম অন্তিম পৰ্যায় আহি পৰিছে, দেৱী বিসৰ্জন দিয়া সময় হৈ গৈছে। চ' এতিয়া চাওক, আৰু দুইফালে পাৰৰ মানুহ একদম ভিৰ হৈ গৈছে। এইফালে চাওক মন্দিৰ, মানে যোনটো মন্দিৰ আছিলে সেইখিনি জেগা হয়, এইখিনি যোনখিনি আপোনালোক দেখাই আছোঁ, তাত পূৰা মানুহ ভিৰ হৈ আছে চাবলৈ। আৰু যোনটো পাৰত আমি বিসৰ্জন দিবলৈ আহিছোঁ সেই জেগাটোতো মানে পূৰা মানুহৰ ভিৰ হৈ আছে। ত' আপোনালোকক মই দেখাই আছোঁ, এইফালে চাওক পূৰা দেৱীক বিসৰ্জন দিবলৈ মানে ইমান মানুহ গোট খাইছেহি। আৰু এতিয়া শেষৰ পৰ্যায় আহি পৰিছে, আৰু এতিয়া দেৱীক বিদায় দিব লাগিব। সকলোৰে দুখ লাগে এইখিনি সময়ত, কিন্তু কি কৰিব, প্ৰত্যেক বছৰে আহে আৰু প্ৰত্যেক বছৰে হ'ব, একো নাই, নেক্সট বছৰ আকৌ আহিব দেৱী। এই বছৰটোলৈ বিদায় দিছোঁ আৰু এই বছৰটো, আৰু সকলোৰে যেন ভাল হয় তাৰে আশাৰে দেৱীক সকলোৱে বিসৰ্জন দিব আহিছে। সকলোৰে ভাল হওক, ময়ো মানে ভাবিছোঁ আৰু সকলোৰে কাৰণে। আৰু এতিয়া বিসৰ্জন দিয়া সময়খিনি আপোনালোকে উপভোগ কৰক মোৰ এই ভিডিঅ'টোৰ যোগেৰে।
আৰু এনেকে বিসৰ্জন দেৱীক বিদায় দি বিসৰ্জন কৰি আমি আহি পালো ঘৰত লগতে মই আপোনালোক এটা বস্তু দেখাব বিচাৰি আছো মানে আপোনালোকতো মই কৈছিলে আমাৰ 43 ঘৰ নে এনেকুৱা মানে কি একদম একজেক্ট নাম্বাৰটো নাজানো সকলোৱে মানে কি মিলি কিনে এই প্ৰতিমাখন দান কৰিছিলে সো তাৰে কাৰণে যিসকলে প্ৰতিমাখন দান কৰিছে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে আৰু মোৰ দেউতাকো এনেকৈ সম্বৰ্ধনা জনোৱা হৈছিলে তাৰে কাৰণে জাপি আৰু গামোচা আৰু এখন অভিনন্দন পত্ৰ দিছে সেইখিনি মই আপোনালোকক দেখাই আছো চাওক এই জাপিটো মই ইয়াতে এনেকৈ ওলোমাই থৈছো মানে লগাই থৈছো ৱালত 104 সংখ্যক দুৰ্গা পূজা আৰু শতবাৰ্ষিকী মহোৎসৱ আছিলে এইবাৰ ইয়াতে লিখা আছে এড্ৰেছটো হাহপুৰ ৰাজঘাট আৰু এইফালে এখন গামোচা দিয়া আছে এই গামোচাখনত ধুনীয়াকৈ দুৰ্গা মাৰ প্ৰতিচ্ছবি লগতে ইয়াতে সেনেকৈ লিখি দিছে জাপিত যেনেকৈ লিখা আছিলে আৰু এখন ইয়াতে আছে অনুজ্ঞা পত্ৰখন এইখন চাওক ইয়াতে মোৰ দেউতাৰ নামটো লিখা আছে আৰু এইখন অভিনন্দন পত্ৰ হয় সো এইখিনি আৰু সো এনেকৈ আছিলে 104 সংখ্যক দুৰ্গা পূজা মহোৎসৱ আছিলে সো ভাল লাগিলে আমাৰো প্ৰতিমাখন দিব পাৰি বিৰাট ভাল লাগিছে বহু দিনৰ পৰা মাহতে ভাবি আছিলে দিম বুলি কিন্তু দিব পৰা নাছিলে যেহেতু প্ৰত্যেক বছৰে কি হয় এজনহে দিব পাৰে তো তেখেতসকলে কি কৰিলে এইটো বস্তু ওলাইলে কি গোটেইখিনি মিলি এবাৰতে মানে প্ৰতিমাখন দিয়া হওক আৰু সেইখন পাৰ্মানেন্ট হৈ ৰখি যাব সো ভালে হ'ল পাৰ্মানেন্টলি থাকি গ'ল প্ৰতিমাখন এইখিনিয়ে আছিলে কেনেকুৱা লাগিছে ভিডিঅ'টো চাই জনাব আৰু লগ পাম আপোনালোকক নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে কাৰণ মাজতে বহুত দিন গ্যাপ কৰিছে ভিডিঅ'ত অলপ প্ৰব্লেম হৈ আছিলে ঠিক আছে লগ পাম নেক্সট ভিডিঅ'ত see you soon